নমস্কাৰ। নিজৰ খঙক নিয়ন্ত্ৰণ কৰক, কাৰণ সকলো মানুহৰে খং উঠে, মোৰ উঠে, আপোনাৰ উঠে, কিন্তু সেই খঙৰ পৰাই যে এটা ভয়ংকৰ পৰিণাম হ'ব পাৰে সেই সম্পৰ্কে আমি অজ্ঞাত। আহকচোন শ্ৰীমদ ভাগৱতত শ্ৰীকৃষ্ণই খঙৰ সম্পৰ্কে কি কৈছে জানো। প্লিজ 2 মিনিট এটা সময় খৰচ কৰি ভিডিঅ' চাব বুলি মই আশা ৰাখিলোঁ। শ্ৰীমদ ভাগৱতত শ্ৰীকৃষ্ণই কৈছে নিজৰ খঙক নিয়ন্ত্ৰণ কৰা। সেইবাবে কৈছে খং বা ক্ৰোধে ভ্ৰম সৃষ্টি কৰে আৰু ভ্ৰমে বুদ্ধি নষ্ট কৰে, আৰু যেতিয়া মানুহৰ বুদ্ধি নষ্ট হয় তেতিয়া মানুহৰ বিনাশ আৰম্ভ হয়। মানুহৰ বিনাশ আৰম্ভ হয় যেতিয়া বুদ্ধি বিনষ্ট হয়। দুৰ্যোধনৰ খঙৰ বাবে দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিবলগীয়া হৈছিল দুঃশাসনে, আৰু তাৰ ফলতেই মহাভাৰতৰ যুদ্ধ আৰম্ভ হৈছিল। আৰু সেই আৰম্ভৰ ফল কি আমি সকলোৱে জানো, কৌৰৱৰ বিনাশ, কৌৰৱৰ ধ্বংস। গতিকে মোৰ ভিডিঅ' দৰ্শনকাৰী সকলোকে অনুৰোধ, প্লিজ খং নকৰিব। খঙে আমাৰ সকলোকে নষ্ট কৰি দিব, ধ্বংস কৰি দিব। গতিকে ইনফৰ্মেশ্যনটো কেনেকুৱা পালে? যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।